সকলো আসনৰে বেলেগ বেলেগ কিছুমান উপকাৰিতা আছে। ডক্টৰসকলেও বিশেষ কিছুমান বেমাৰত আমাক কিছুমান আসন বা ব্যায়ামৰ পৰামৰ্শ দিয়ে, যিদৰে চাইনাছৰ প্ৰব্লেম বা ৰাজহাড়ৰ প্ৰব্লেম, পিঠিৰ বিষ, পেটৰ বিষ, এইবিলাক বিশেষ কিছুমান বেমাৰত ডক্টৰসকলে আমাক কিছুমান বিশেষ আসন বা ব্যায়ামৰ পৰামৰ্শ দিয়ে। নমস্কাৰ, সুপ্ৰভাত। সকলোলৈকে আপোনালোকৰ প্ৰিয় চেনেল নেচাৰ স্কলাৰলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ এনে কেইটামান আসন লৈ আহিছোঁ, যিকেইটা আসনে আপোনালোকৰ যদি কাৰোবাৰ পিঠিৰ বিষ আছে সেই সমস্যা দূৰ কৰিব, লগতে আপোনাৰ ৰাজহাড় মজবুত কৰি ৰাখিব, আৰু বিশেষকৈ মহিলাসকলৰ যদি কাৰোবাৰ চেকিং ব্ৰেষ্টৰ সমস্যা হৈছে তেতিয়াহ'লে সেই সমস্যাও এই আসনকেইটাই দূৰ কৰিব। গতিকে পলম নকৰি আহক আমি ভিডিঅ' আৰম্ভ কৰোঁ। প্ৰথম আসন ধনুৰাসন। এই আসনত তললৈ পেট পেলাই শুই লওক। আঁঠু ভাঁজ কৰি দুই ভৰিৰ পানীগাঁঠিত ধৰক। লাহে লাহে বুকু আৰু ভৰি ধেনুৰ আকৃতিৰ দৰে ওপৰলৈ উঠাওক। 20 ছেকেণ্ড এইদৰেই থাকক। পুনৰ লাহে লাহে আগৰ অৱস্থালৈ ঘূৰি আহক। নেক্সট আসন হৈছে চক্ৰাসন বা ঊৰ্ধ্ব ধনুৰাসন। এই আসনত ওপৰলৈ মুখ কৰি শুই লওক। হাত দুখন আৰু ভৰি আপোনাৰ কান্ধৰ জোখতকৈ সামান্য দূৰত ৰাখক। দীঘল উশাহ লওক। লাহে লাহে হাত দুখন আৰু ভৰিৰ তলুৱাৰে মাটিত প্ৰেছাৰ দি ঊৰ্ধ্ব ধনুৰ দৰে দেহটো ওপৰলৈ উঠাব। কিছু সময় এইদৰেই থাকক। লাহে লাহে পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহক। নেক্সট আসন হৈছে শলভাসন। প্ৰথমতে তললৈ পেট পেলাই শুই লওক। দুই হাত খামুচি ধৰক। বুকু আৰু ভৰি ওপৰলৈ উঠাব। কিছু সময় স্থিৰ হৈ থাকক। পুনৰ লাহে লাহে আগৰ অৱস্থালৈ ঘূৰি আহক। শেষ আসন হৈছে নৌকাসন বা নভাসন। প্ৰথমতে ওপৰলৈ মুখ কৰি শুই লওক। ভৰি আৰু বুকু ভাঁজ কৰি নাওখনৰ দৰে আকৃতি লওক। হাত দুখন আগলৈ কৰক। মন কৰক যাতে চকু আৰু ভৰিৰ আঙুলি একে সমান উচ্চতাত থাকে। কিছু সময় এইদৰেই স্থিৰ হৈ থাকক। পুনৰ লাহে লাহে আগৰ অৱস্থালৈ ঘূৰি আহক। এই আসনসমূহ প্ৰতিদিনে 5 বাৰকৈ কৰিব। যদিহে আপুনি এজন বিগিনাৰ হয় তেনেহ'লে ঊৰ্ধ্ব ধনুৰাসন বা চক্ৰাসনক এভইড কৰিব, আৰু পিছলৈ যেতিয়া আপুনি এডভান্স লেভেল পাব তেতিয়া লাহে লাহে চক্ৰাসনক কৰিবলৈ আৰম্ভ কৰিব পাৰে। আজিলৈ আমাৰ সময় হ'ল। পুনৰ কিছুমান নতুন আসনৰে সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ। নমস্কাৰ।